হেল্ল' গাইজ, আজি ঘৰৰ ওচৰতে ফ্ৰেণ্ড এজনীৰ এংগেজমেণ্ট আছিলে। তাৰ বাবে কেঁচা পাতৰ যোৰা এটাকে উলিয়াই লৈছোঁ পিন্ধিম বুলি। কাপোৰযোৰ প্ৰেছ কৰি থৈ মই আৰু মেকআপ কৰিব ষ্টাৰ্ট কৰি দিলোঁ। এয়া ফাৰ্ষ্ট চেৰাম লগালোঁ, তাৰপিছত ছানস্ক্ৰীণ প্লাছ মইশ্চাৰাইজাৰ ইউজ কৰিলোঁ, দেন ফাউণ্ডেশ্যন এপ্লাই কৰি ব্লেণ্ডিং কৰি থাকোঁতে হাজবেণ্ডে ওচৰতে কিবা কিবি কৈ আছিলে, শুনি হাঁহি উঠিলে। তাৰপিছত কনচিলাৰ, ছেটিং পাউডাৰ, আই শ্বেডো ইত্যাদি লগালোঁ। লগাই কাপোৰযোৰ পিন্ধি জুৱেলাৰীখিনি পিন্ধিলোঁ আৰু লিপষ্টিক লগালোঁ। এয়া লগাই ফাইনেলি মই ৰেডি হৈ গ'লোঁ। আৰু কইনাৰ ঘৰ পায়ে মই দেখিলোঁ যে কইনাজনী বৰ মৰম লগাকৈ ধুনীয়াকৈ ৰেডি হৈ আছিলে আৰু তাইৰ ওচৰত বহি কেইটামান ফটো উঠিলোঁ। তাৰ অকণমান পিছতে দৰা আহি পাইছিলে আৰু দৰা ঘৰৰ মানুহখিনিয়ে ধুনীয়াকৈ ৰিচুৱেলখিনি আৰম্ভ কৰি দিলে। এয়া ৰিং এক্সচেঞ্জ হ'ল তেওঁলোকৰ মাজত আৰু তাইৰ মুখত তেতিয়াহে হাঁহি ওলাইছিলে। তাৰপিছত কেক কাটিং হ'ল আৰু এনেদৰে গোটেইখিনি ৰিচুৱেল বৰ ধুনীয়াকৈ সম্পূৰ্ণ হ'ল। তাৰপিছত আমি সকলোৱে মিলি ধুনীয়াকৈ খোৱা লোৱা কৰিলোঁ আৰু শেষত ঘৰলৈকে উভতি আহিলোঁ।